নমস্কাৰ ৰাইজ, আজি যাবলৈ লৈছোঁ যে আমাৰ নদীখনৰ এইপাৰে থকা নেপালী গাঁওখনলৈ। যিহেতু ভাইৰছ হৈ গ'ল, আমাক মাতি আছিলে কিন্তু আমি যাব পৰা নাছিলোঁ বহুত দিন। মাতি আছে সেইকাৰণে ভাবিছোঁ যিহেতু ভাইৰছ আছিলে সেইকাৰণে যাওঁ। ভাইৰছ হৈ গ'ল বাৰু অলৰেডি। এইখন নদী আমি পাৰ হৈ যাম ভাইৰছ খাবলৈ। চাই থাকিব। এয়া পাৰ হ'লেই কেইজনীমান। এইফালে পূৰা ৰেডি হৈ আছে পাৰ হ'বলৈ। এইফালে সাঁতুৰি যাম বুলি কৈছে। এইকেইজনী পাৰ হ'লে আমি পাৰ হ'ম আৰু চব পাৰ হৈছে। ভয় কৰিছে কাৰণে মানুহ এটা লৈ আহিছে। আমাৰ এতিয়া মানুহ চানুহ নাই, কি কৰিম আৰু। এয়া দাদা, এইফালে আমাৰ নমী বাইদেউ, এয়া দেখিছ নাই। আমি মানে এতিয়া পাৰ হ'ব লাগিব, যিহেতু সেইখন পাৰ হ'ব লাগিব না ভূখন। দেখিছে কেনেকৈ পাৰ হ'বলগীয়া হৈছে। এয়া এইজনীয়ে মানে তাই এতিয়া পাৰ হ'ব, আকৌ তাই যিহেতু নামি থাকি আহিব, আকৌ এই সাঁতুৰি আকৌ ভূখন আমাৰ ওচৰলৈ আনিব। এনেকৈ আৰু এজনী পাৰ হ'লোঁ, তাইও পাৰ হ'লে, ময়ো পাৰ হৈ দিলোঁ না। সুন্দৰ, কি ক'ম আৰু। ৱাও, বহুত দিন অহা নাছিলোঁ এইটো চাইডত, সেইকাৰণে আহিছোঁ আৰু ধুনীয়া লাগিছে আৰু ফটো মাৰি নিনি আকৌ পকলো ইটো কি কৰিলে আছে। চাওক কেনেকুৱা চব্জি চেকো চাওক না, ইমান ধুনীয়া লাগিছে। তামোলৰ সেইখিনি চাওক, তামোলৰ শাৰী শাৰী। ইমান টেঙৰ ফটো মাৰিবলৈ আহিছে। আজি মানে আমি নেপালী চাওঁ ভিডিঅ' বনালোঁ। এইটো সৰু জাতৰ হয়। পালোহি আৰু ৰাইজ, আমাৰ পিঠা আহি গ'ল, নেপালী পিঠা। ইমান খোৱা কবা সন্ধ্যা চাওঁ না ৰাইজ। আমি ফটো মাৰিবি আকৌ দেই। গাইজ এজনী মমি হেল্ল' কোৱা। আমি বাইদেউ ঘৰলৈ আহিছোঁ দেই। নেপালী পিঠা খাবলৈ আহিছোঁ। খাৰু পিন্ধিব পাৰি, খাবও পাৰি। মোৰ মুখখন ওলাইছে ৰাইজ। দেখা গাখীৰ চাহ। নেপালী মানুহলৈ বিয়া সোমাম ময়ো। আমি এতিয়া এডোখৰত খাবলৈ যাম। চাওক গাখীৰ চাহ। আমাৰ এইফালে পুকুলো বাইদেউৰ পৰা ভাত খাই আছে, মই খাই আছোঁ। এই আমাৰ কাঁহী খাই আছোঁ। তাৰপিছত কি মই ব্লগাৰ হ'ম ৰাইজ। চব ভাত খাই আজৰি, তাৰপিছত মই ভিডিঅ' কৰিছোঁ। ভাগৰ লাগিলে বুলি কথা সেইকাৰণে দেখুৱাবলৈ নহ'ল। চাগতে চবে ভাত খাই উঠি তাৰপিছত মই ভিডিঅ' কৰিবলৈ মনত পৰিছে। অ'কে আইনো খাইছে এইবিলাক চাওক। ফুল চুকৈ চবে লৈ আহিছে। হেল্ল' গাইজ, হেল্ল' গাইজ, এতিয়া আমাৰ শেষ অন্ত পৰিলে। এতিয়া ঘৰ যাওঁ। ফুল চবেই চুকৈ আনিলে, ময়ো আনিলোঁ। এতিয়া নদীখন খুজি আনিছে বোলে। তো শেষ আৰু আমি ঘৰ পামগৈ অলপ পিছত। এয়া নদীখন পাৰ হ'লে ৰাইজ আমি ফাইনেলি তাৰ পৰা বিদায় লৈ আমি এতিয়া আমাৰ নদীখনৰ ইপাৰে সিপাৰে পাই গৈছোঁহি। আৰু এয়া আমি ফুল চুকৈ আনিলোঁ। মানে আমি ফুল চুই নকৈ নাই অনা দেই, চিৰিয়াছলি কৈছোঁ, বিচাৰি আনিছোঁ। আৰু যিহেতু গধূলি সময় হ'ল সেইকাৰণে ঘূৰি আহি দিলোঁ। আৰু যিমানবোৰ আপোনালোকক দেখুৱালোঁ, শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ। জয় অসম।